Hello guys, প্ৰথমতে সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। নতুন এটা ভিডিঅ' চোৱাৰ কাৰণে জনাইছোঁ গাইজ। সকলোকে ঈদ মুবাৰক। আশা কৰোঁ ঈদটো আপোনালোকে ভালে ভালে যাওক আৰু আগন্তুক সময়ত আপোনালোকৰ দিনবোৰ ভালে কুশলে যাওক তাত আশা কৰিলোঁ। আৰু গাইজ মই কেইদিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ য'ত মই ঈদ স্পেচিয়েলকৈ এটা গিভৱে মানে কৰিছিলোঁ য'ত আপোনালোকক 1000 টকা দিম বুলি কৈছিলোঁ এজন উইনাৰ। আৰু আপোনালোকে কমেণ্ট কৰিলে বহুতে, তাৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু কমেণ্টবোৰ মই এইটো টেমাত এখন লটাৰী কাগজত টুকুৰা কৰি লিখি লৈছোঁ সকলো কমেণ্টবোৰ। আৰু কিছুমান এনেকুৱা আছে যে এজন ব্যক্তিয়ে 2টা বা 3টা কমেণ্ট কৰিছে, গতিকে সেইজন ব্যক্তিক আমি এটাই আমি চিলেক্ট কৰিম। এখন কাগজতে আমি এটা কমেণ্ট বুলি ধৰা হ'ব, তাক এখন কাগজত লিখা আছে। আৰু গাইজ কাষত এতিয়া কোনোবা নাই, কাষত কোনো নাই, চ' মই অকলে হেৰি কৰিব লাগিব। আৰু মই গাইজ দেৰি কৰিব নোৱাৰোঁ কাৰণ ভিডিঅ'টো আপলোড দিয়াৰ কথা আছে কালিতে 6 তাৰিখে, কিন্তু আজি 7 তাৰিখ হ'ল গাইজ, ঈদৰ দিনা। গতিকে ঈদৰ দিনা মই ভিডিঅ' বনাইছোঁ। এইফালে চিলেক্ট কৰি লওঁ, এখন ফাৰ্ষ্ট মাৰি লওঁ। আৰু গাইজ মই কাগজখন ওলোৱাতে মই আপোনাক এইটো ইয়াৰ ফালে নাচাওঁ কাৰণ বহুতে ভাবিব কিবা কাগজ কিবা কৰিছোঁ, একো নাই, মই নাজানো কাগজ আৰু মই নামবোৰ মই লিখাও নাই। অ'কে গাইজ, কাৰ ভাগ্যত আছে নাজানো, এইখন কোনে পাব 1000 টকা। গাইজ তাকি উইনাৰ নুৰ ইছলাম আলী। চব নামটো গাইজ অলপমান সেই হ'ব পাৰে, কিন্তু নুৰ ইছলাম আলী। চ' কংগ্ৰেচুলেশ্যন নুৰ ইছলাম আলী, আপুনি আমাৰ লগত যোগাযোগ কৰক। ফাৰ্ষ্ট মই এতিয়া কমেণ্টত ৰিপ্লাই দিওঁ উইনাৰ হোৱা বুলি, আৰু তেওঁ আমাক যোগাযোগ কৰক। যদি ওচৰৰ হয় তেওঁক মই লগ কৰিম, যদি দূৰৰ হয় তেওঁতো আহিব নোৱাৰিব চাগে, তেতিয়া মই অনলাইন হ'লে পইচাটো পে'মেণ্ট কৰি দিম, আৰু যদি ওচৰত হয় মই কেছ পে'মেণ্ট কৰিম। চ' গাইজ এতিয়া আমাৰ লাকি উইনাৰ চিলেক্ট হৈ গ'ল নুৰ ইছলাম আলী। আৰু বহুতে কমেণ্ট কৰিছে থেংক ইউ তাৰ কাৰণে। মানে ইয়াত ভাগ্যৰ কথা গাইজ, কাৰোবাৰ বেলেগ নাম থাকিব পাৰে। আৰু মই ইয়াৰ পৰা 2খনমান কাগজ চিলেক্ট কৰিছে, কাৰ কাৰ নাম আছে জানো। চাই লওঁ কাৰ নাম আছে ইয়াত। আছিক আৰিয়ান, চ' চিলেক্ট নহ'ল, কোনো কথা নাই। পাৰ্থ কলিতা চিলেক্ট নহ'ল গাইজ, কোনো কথা নাই। নুৰ ইছলাম আলী থেংক ইউ, কংগ্ৰেচুলেশ্যন বহুত বহুত আমাৰ, আৰু সকলোকে থেংক ইউ বহুত বহুত, কাৰণ ইমানখিনি ছাপোৰ্ট দিছে আৰু আগবাঢ়ি যাম। আৰু নতুন নতুন গিভৱে আনি আছোঁ গাইজ। চ' এতিয়া গাইজ ভিডিঅ'টো শেষ নকৰোঁ, চ' মই অলপ টাইম ৰখোঁ গাইজ। আৰু যদি পাৰোঁ ঈদৰ যদি অলপমান সেনেকৈ ব্লগ বনাব পাৰোঁ বনাওঁ, এইটো ভিডিঅ'তে আৰু গাইজ ইমান হেৰি নকৰোঁ। আৰু বহুত বেছি গৰম দিছে, আৰু যদি মই যোনজন আমাৰ উইনাৰ নুৰ ইছলাম আলী তেওঁক যদি মই লগ কৰিব পাৰোঁ, মই চেষ্টা কৰোঁ, তেওঁক যোগাযোগ কৰোঁ। চ' যদি তেওঁ ওচৰ হয় লগ কৰিম, আৰু লগ কৰি তেওঁক আপোনালোকক দেখাব লাগিব। যদি ওচৰ হয় মই দেখামেই আপোনালোকক, তেওঁৰ লগত ভিডিঅ' মই কৰিম। চ' থেংক ইউ গাইজ, আমি অপেক্ষা কৰাৰ টাইম। চ' অলপমান দেৰিকৈ মই সুধি আকৌ ভিডিঅ'ত লৈছোঁ। আৰু সেইখিনি গাইজ ভিডিঅ' সম্পূৰ্ণ লাইভ হৈ আছিল, কোনো স্ক্ৰিপ্টেড নহয়। হেল্ল' গাইজ, ভাবিছিলোঁ যে ঈদৰ এটা ভালদৰে ভিডিঅ' বনাম, কিন্তু সেয়া সম্ভৱ নহয় গাইজ। এতিয়া 3টা বাজি কিন্তু গৰম কমা নাই, এনেকুৱা গৰম দিছে ন গাইজ। আৰু গাইজ আমাৰ লাকি উইনাৰজনক যদি গাইজ মই দেখাব পাৰোঁ, আমাৰ ঘৰৰ ওচৰতে হয়, তেওঁক মই অনলাইন পে'মেণ্ট কৰি দিছোঁ, মই দেখাব পাৰোঁ, স্ক্ৰীণ দেখাই দিছোঁ। আৰু গাইজ যদি তেওঁক লগ পাওঁ মই ভিডিঅ'ত উঠাম। আৰু গাইজ এতিয়া অলপমান এনেই ওলাই আহিছোঁ গাইজ, ঈদৰ ভিডিঅ' বনাওঁ নহ'লেও গাইজ নহ'ব আৰু গাইজ এনেই অলপ ওলাই আহিলোঁ। আৰু গাইজ বিশেষ ভিডিঅ' নাই, এনেই তোমাৰ শ্বৰ্ট চাই লওক আৰু গাইজ, আৰু বিশেষ ভিডিঅ' বনাব মনো নাই গাইজ। আৰু গাইজ এনেকৈ কিবা কিবি ঘূৰিলোঁ বহুতখিনি। আৰু গাইজ আজি মোৰ ভিডিঅ' বনোৱা অলপো মন নাছিল। আৰু গাইজ এতিয়া 7টামান বাজি গ'ল, ঘৰলৈ যাব লাগে। আৰু যিজন আমাৰ লটাৰী খেলাত জিকিছিল তেওঁক লগ নাপালোঁ, আৰু কেতিয়াবা লগ পালে গাইজ আপোনালোকক মই ভিডিঅ'ত আপোনালোকক দেখাই দিম। আপোনালোক